এয়া হৈছে এবিধ বনৌষধি গছ। ইয়াৰ নাম তিতাফুল বা তিতাকচি বুলিও কয়। অৱশ্যে ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ হ'ব পাৰে। ই এবিধ বনৌষধি গছ হয় আৰু ইয়াক যিকোনো মানুহে খাব পাৰে। হাই প্ৰেছাৰ থকা মানুহ বা আপোনাৰ যদি গাত খজুতি আছে তেন্তে ইয়াৰ ফুল বা কোমলীয়া আগটো আপুনি বইল কৰি অথবা পিটিকা বনাই নহ'লে ভাজি কৰিও খাব পাৰে। তাৰে কেইটামান মই আজি ছিঙি ল'লোঁ পিটিকা খাম বুলি, আৰু ছিঙি লোৱাৰ পাছত ধুনীয়াকৈ গুচাই ল'লোঁ। ঠাৰিডালৰ পৰা গুচাই লোৱাৰ পাছত মই ভালকৈ ইয়াক ধুই ল'লোঁ। দেখিছেনে? মই ধুই লোৱাৰ পাছত কেৰাহী এখনত বইল কৰি দিম। ইয়াত ধুনীয়াকৈ কেৰাহী এখনত মই পাতি বইল কৰি দিলোঁ। কিছু সময় পাছত মই তিতাকচিখিনি তুলি ল'ম আৰু ইয়াক তুলি লোৱাৰ পাছত ধুনীয়াকৈ হাতেৰে মই চেপি দিম। দেখিছেনে? হাতখনেৰে মই চেপি দিছোঁ, কাৰণ ৰসখিনি যদি উলিয়াই নিদিওঁ বেছি তিতা হয় আৰু পিটিকাত তিতা খাবলৈ বৰ ভাল নাপাওঁ। গতিকে ইয়াত মিঠাতেল অকণ দি দিলোঁ। এয়া মোৰ ঘৰুৱা মিঠাতেল আছিলে, আৰু পিঁয়াজ, আদা, লচুন আৰু দুটামান আলুগুটি দি মই পিটিকা বনাই দিলোঁ, আৰু এনেকৈও আপোনালোকে খাব পাৰে।